নিজক এক মুহূৰ্তৰ বাবে খুদক যে আপুনি যি কৰি আছে লাইফত আপুনি যি কৰি আছে সেয়া নিজৰ বাবে কৰি আছে নে বেলেগ এজনে জাপি দিয়া সপোনবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰি আছে তাৰ মানে এইটোই যে আপুনি যি ভাল পায় বা আপোনাৰ যিটো নিজস্ব সপোন আছিল যে মোৰ এইটো হ'ব লাগে সেইটো হোৱাত কাম কৰি আছে নে বেলেগে আপোনাক কিবা হোৱা বিচৰাটো সেইটোৰ ওপৰত কাম কৰি আছে গাইজ লাইফ যদি এখন কিতাপ হয় যদি আমাৰ লাইফটো এটা কিতাপৰ দৰে হয় তাত দুটা অপচন থাকিব পাৰে এটা আপুনি নিজে আপোনাৰ লাইফটোৰ হিৰো হ'ব পাৰে বা আপুনি নিজে আপোনাৰ সেই কিতাপখনৰ জাস্ট এটা ক্যাৰেক্টাৰ হ'ব পাৰে আপুনি কোনটো হ'ব বিচাৰে নিজৰ লাইফৰ হিৰো নে জাস্ট এটা সিম্পল এটা ক্যাৰেক্টাৰ তো স্বাগতম সকলোকে মই দিলদাৰ আপুনি চাইছে ষ্টুডিঅ' ৰক্সেছ আমিছ গাইজ আজি কেজুৱেলি কিছুমান কথা পাতিম কিছুমান কথা যিবিলাক আপুনিও হয়তো অবজাৰ্ভ কৰে আপুনিও দেখি আছে আজিৰ এই সমাজটোৰ আজিৰ এই সময়ছোৱাৰ যিটো ৰিয়েলিটি কি চলি আছে আৰু কেনেদৰে চলি আছে আৰু আমাৰ এই সমাজখনৰ লগত আমি কেনেদৰে জাস্ট অভাৰফ্লো হৈ গৈ আছো এতিয়া মেইন কথাটো হৈছে গাইজ এটা ল'ৰা বা এটা ছোৱালী যেতিয়া হাই স্কুলত পঢ়ে তেতিয়া সেই ল'ৰা বা ছোৱালীজনীৰ বহুত সপোন থাকে আৰু লাহে লাহে হাই স্কুল পাছ কৰি এইচএছ পাছ কৰাৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যনত আহে তেতিয়া লাহে লাহে কি আপুনি দেখা পায়নে আপুনি যদি দেখে যে সিহঁতৰ সপোনবিলাক কি হয় লিমিটেড হৈ আহে লাহে লাহে বহুত সপোন অট'মেটিক ভিতৰত মৰহি যায় মানে সিহঁতে গ্ৰ' কৰিব নোৱাৰে আৰু তাৰ মেইন কাৰণ কি বুলি ভাবে আপুনি তাৰ মেইন কাৰণ গাইজ আজিৰ এই সমাজটো আজিৰ এই সময়ছোৱাৰ যিটো ডিষ্ট্ৰাকশ্যন মানে আপুনি দেখা পাইছে যে বিজ্ঞান খুব দ্ৰুতগতিত আগবাঢ়ি আছে সেইটো এটা পজিটিভ সাইন অফ কোৰ্স কিন্তু বিজ্ঞানৰ যিটো নেগেটিভ এফেক্ট সেইটো আমাৰ ইয়ংষ্টাৰ্ছ বিলাকৰ ওপৰত পৰি আছে আৰু সেইটো কেনেদৰে পৰি আছে সেইটো মোবাইল বিভিন্ন ধৰণৰ গেমিং ল্যাপটপ টিভি এইবিলাকৰ যোগেদি আপুনি যদি দেখে আপুনি নিজে এদিন মানে আইডিয়া মানে কাউন্ট কৰি চাবচোন কিমান সময় কিমান ঘণ্টা আপুনি সোশ্যাল মিডিয়াত ইউজ কৰি আছে বা আপোনাৰ মোবাইলটোৱে কিমান ঘণ্টা দিনৰ খাই আছে আৰু এইবিলাকে দিনৰ ঘণ্টাটো খুৱাই নহয় গাইজ কি হয় জানেনে আপুনি মোবাইলখন হাতত লৈ যেতিয়া বিভিন্ন ধৰণৰ কমেডি সিৰিজ মুভি এইবিলাক চাই যেতিয়া টাইম পাস কৰে তাৰ মানে কি আপুনি জানেনে আপুনি জাস্ট টাইমটোৱে ওয়েষ্ট নকৰে তাৰ লগতে আপোনাৰ মাইন্ড যিটো আছে ন আপোনাৰ মাইন্ডসেট আপোনাৰ যিটো ফ্লো অফ মাইন্ড আছে সেই বস্তুটো কমপ্লিটলি ডাইভাৰ্ট হৈ যায় আৰু তাৰ পৰাই লাহে লাহে আপোনাৰ ড্ৰিম বিলাক মানে যিবিলাক আপুনি সৰুতে থাকোতে দেখিছিলে প্ৰায়ে দেখি থাকে যে মোৰ এইটো হ'ব লাগিব মোৰ সেইটো হ'ব লাগিব সেইবিলাকৰ পৰা আপুনি জাস্ট আঁতৰি আহি আছে সো এই বস্তুটো আমাৰ সমাজত আজি মানে খুবেই দেখি আছো মোৰ কিছুমান একেবাৰে পাৰ্সোনাল কিছুমান অবজাৰভেশনৰ পৰা মই কৈ আছো গাইজ কথাবিলাক হয়তো আপুনিও দেখি আছে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী বিলাক বা আপোনাৰ ভাইটি ভণ্টি বিলাকৰ হয়তো আপুনি অবজাৰ্ভ কৰি আছে যে মোবাইল ফোন টিভি ল্যাপটপ এইবিলাক বিভিন্ন ধৰণৰ গেমছ বিভিন্ন ধৰণৰ এপছ এইবিলাকে কেনেদৰে মানে নিজৰ লক্ষ্য পথৰ পৰা যিটো মানে লক্ষ্যস্থল আছে সেইটোৰ পৰা ডাইভাৰ্ট কৰি গাইজ কথা এটা আছে যেতিয়া যিটো সময় আপোনাৰ লাইফৰ এটা ক্ৰুচিয়েল সময় হয় যিটো সময় আপোনাৰ লাইফৰ এটা টাৰ্নিং পইণ্ট হ'ব পাৰে বেসিক্যালি সেই সময়টো 18 বছৰৰ পৰা 30 বছৰৰ সময়ছোৱা এই সময়ছোৱাত আমি কষ্ট কৰাটো অতিকৈ জৰুৰী কষ্ট ক'ত কৰিব কষ্ট তাতেই কৰিব য'ত আপোনাৰ মাইন্ড আপোনাৰ মন বা আপুনি য'ত কমফৰ্টেবল হয় আপোনাক কোনোবাই কৈ আছে বা কাৰোবাৰ আশা পূৰণ কৰিবলৈ নহয় নিজৰ আশা পূৰণ কৰিবলৈ কাৰণ আপোনাৰ ড্ৰিম আপুনি নিজে পূৰণ কৰা আৰু কোনোবাই জাপি দিয়া এটা ড্ৰিম পূৰণ কৰা দুটা কমপ্লিটলি বেলেগ বস্তু আৰু দুটা বেলেগ চেপ্টাৰ গাইজ আৰু আমি কি কৰিব লাগে আপুনি সদায় আপোনাৰ নিজৰ কথা ভাবক নিজৰ কথা এই কথাটো মই কিয় কৈছো জানেনে কাৰণ আপুনি কোনটো বস্তুত ভাল বা আপোনাৰ কোনটো বস্তুৰ প্ৰতি স্কিলছ আছে বা আপুনি কোনটো বস্তুত ইন্টাৰেষ্ট সেই বস্তুটো আপোনাতকৈ বেলেগে কেতিয়াও বেছিকৈ নাজানে বা বেলেগে হয় আপোনাক দিব আপোনাক ক'ব পাৰে আপোনাৰ ফেমিলিয়ে বা আপোনাৰ আহে পাহে থকা মানুহবিলাকে আপোনাক এনেকুৱা এটা বস্তু বা এইটো হোৱাটো বিচাৰিব কিন্তু সেই বস্তুটোত আপুনি আপোনাৰ ইন্টাৰেষ্ট কিমান সেইটো বেছি গুৰুত্বপূৰ্ণ গতিকে আপুনি কোনটো বস্তুত কমফৰ্টেবল আপোনাৰ মনে আপোনাক কি হোৱাটো বিচাৰে বা আপুনি নিজে কি বিচাৰে আপুনি হ'বলৈ সেই বস্তুটোক সদায় প্ৰাধান্য দিয়ক সো সেই কথাটোই যে ডু হোৱাট ইউৰ হাৰ্টছ ৱান্ট ইউ টু ডু মানে আপুনি কোনটো বস্তু
বেছি ইণ্টাৰেষ্টেড বা আপোনাৰ কোনটো বস্তু স্কিলছ আছে আপুনি কোনটো বস্তুত অতি ষ্ট্ৰং সেই বস্তুটো সদায় কৰক তেতিয়াহ'লে চাব যে আপুনি সেই কামটো কৰাৰ সময়তো আপুনি বৰ নহয় কাৰণ আপুনি এনজয় কৰি কামটো কৰিব পাৰিব কাৰণ সেই বস্তুটো আপুনি ভাল পায় তো গাইজ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পাম নেক্সট